আচলতে এই জগতৰ জটিলতাক বুজিব তেতিয়ালৈ নোৱাৰা যেতিয়ালৈ নিজৰ মাজত যুদ্ধ নকৰা, তেতিয়ালৈ বুজিব নোৱাৰা যেতিয়ালৈ যুদ্ধৰ ক্ষেত্ৰত নুমা নেযায়। যুদ্ধৰ ক্ষেত্ৰত নুমাৰ আগত কত পৰিশ্ৰমৰ জখলা পাৰ কৰি মহাৰণত হৰা জিকাৰ উচ্চ সিংহখন পাৰ কৰিও বিফল হ'ব লাগিলে বুজিব পৰা যায় ভবা ধৰণে সহজ সৰল নহয় এই জগতখন। যিমান সহজ সৰল মনৰ ভাৱনা তাতকৈ জটিল জগতৰ মহিমা। কষ্টৰ চেষ্টাই যদি সফলতাৰ ৰং সানিব নোৱাৰে, মনৰ ভাৱনাত আৱেগে আগৰি ধৰে, খামচি ধৰে মন অসফলতাৰ বান্ধন। কঠোৰ হোৱাটো ভাল, জীৱন জীয়াবলৈ অধিক পৰিশ্ৰম কৰাটোও ভাল নিজক জয় কৰিবলৈ।